নমস্কাৰ, মই শফিকুলে অসমৰ প্ৰেম ভালপোৱা চেনেলত আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত মই আপোনাক ক'ব বিচাৰিছোঁ যে দুষ্ট ল'ৰাৰ প্ৰতি ছোৱালীবোৰে অতি সহজে কিয় আকৰ্ষিত হয় আৰু অতি সোনকালে কিয় সিহঁতে পতি যায়। ইয়াৰ ৰিজনসমূহ হ'ল যে ছোৱালীবিলাকে মুখা পিন্ধা ভদ্ৰ ল'ৰাবোৰক লগত প্ৰেম কৰিব ভয় কৰে। সেইটো ছোৱালীবোৰে দুষ্ট ল'ৰাৰ লগত প্ৰেম কৰাৰ আগতে গম পায় যে সেইজন ল'ৰা বহুত দুষ্ট হয়, আৰু সেইটো ফালৰ পৰা ছোৱালীৰ প্ৰেম কৰিব ভয় নাথাকে। আৰু দুষ্ট ল'ৰাবোৰক ঠিক কৰিবলৈ ছোৱালীবিলাকে ইচ্ছা কৰে, আৰু ছোৱালীবিলাকে এইটো প্ৰসংগ শুনিব বহুত ভাল পায় যে সেই ল'ৰাজন ইমান দুষ্ট আছিল যে তাইক ভাল পোৱাৰ পিছত সেই ল'ৰাজন চেঞ্জ হৈ গ'ল, আৰু সেইটো শুনিব ছোৱালীবিলাকে বহুত আশা কৰে, বহুত ইচ্ছা কৰে, আৰু আনে কোৱাটো বিচাৰে যে সেই ল'ৰাজন তোমাৰ বাবে বহুত ভাল হৈ গ'ল। আৰু দুষ্ট ল'ৰাৰ সকলো কাম কাজ আগতেই জানি থাকে, কাৰণ সিহঁতক দেখা পায়, সিহঁতে কিবা চিগাৰেট খালেও দেখা পায় বা যিয়ে নকৰক চব খোলাখুলিকৈ দেখা পায়। সেইবাবে দুষ্ট ল'ৰাৰ প্ৰতি ছোৱালীবিলাকে অতি সোনকালে আকৰ্ষিত হৈ যায় আৰু সিহঁতক ঠিক কৰিব ইচ্ছা কৰে। কিন্তু দুষ্ট বুলি কওঁতে মই অভদ্ৰৰ কথা কোৱা নাই, দুষ্টৰো এটা সীমা আছে, সেই দুষ্টটোৰ কথাহে কৈছোঁ। কিন্তু মই যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।